চবৰে ওলাই মেলি হৈ গ'ল আৰু অলংকিতাই কাপোৰ ইস্ত্ৰি কৰিছে দেখিছেনে বাৰু। পিছে বা আৰু ময়ো একেবাৰে শেষৰ টাইমতহে ভাবিছোঁ যে আমিও যাওঁ, ঘৰত অকলেনো থাকি কি কৰিম। পিছে ক'লৈ যাওঁ তাক চাবৰ বাবে ভিডিঅ'টো শেষলৈকে চাওক। কুহিলে দেখিছেনে ইমান দুষ্ট হ'ল তাই আজিকালি, পিছে ভালো লাগে বাৰু। বাই 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 বাই। ৰাস্তাটো বৰ ধুনীয়া লাগিব। কুহি ক'ত যোৱা? ক'ত যাবা? আমি যাওঁ তিয়কলে, এতিয়া ভাগৱতলে। কিবা ল'বলে গাড়ী ফোন কৰি ওলাইছে। গাড়ীত চুপুন এটাও বাকী নাই। আমি অভাৰ ব্ৰিজত উঠিলো। মামা ফ্লাই অভাৰ। মামাৰ ইমান খোপা অভাৰ ব্ৰিজত ঠেকেচনি পিছত ফাইনেলি এটাত উঠিছো, তাকো ঠেকেচনি। এটা অভাৰ ব্ৰিজত উঠিলো, তাকো কমপ্লিট নাই হোৱা। য'তে ত'তে ফ্লাইঅভাৰবোৰ বনাইছে, ৰাস্তাবোৰ ইমান বেয়া হৈছে আৰু ইমান ধূলি আৰু কমপ্লিট ভালকৈ এখনো নাই। এখনত উঠিলোঁ আজি, সেইখনো কমপ্লিট নহয়। দেহা তুমি মানি পক পেনতে চুচু কৰা আকৌ গাড়ী। হাগিজ পিন্ধাই থোৱা আছে হ'লেও তাই তাত পাচাব নকৰে। এতিয়া গাড়ী ৰখাই তাইক পাচাব কৰাব লাগে, তাই কেতিয়াও তাত পাচাব নকৰে। গাড়ী ৰখাই কুহিকো পাচাব কৰাই ল'লোঁ আৰু শিৱানী বাহঁতৰ ঘৰলৈও তেনেকৈ চিপ চানা মিঠাই এনেকৈ কিবা কিবি এটা কিনি ল'লোঁ। আজি আমি আহিছোঁ তিয়কত থকা শিৱানী বাহঁতৰ ঘৰলৈ। ভাগৱত হৈ আছে তালৈকে বুলি আহিছোঁ। এয়া আহি আমি তিনিজনীয়ে চাদৰ মেখেলা পিন্ধি ল'লোঁ। ব'লক আমাৰ লগতে আপোনালোককো অকণমান নামঘৰটো দেখাওঁ। চক্ৰধৰি কৃষ্ণৰ লীলা মহাভাগ্যয়াসী ভাৰত ভূমিত হাই দিয়া হাই। কুহিয়ে লগ পালে দেই লগৰ। চাকি জ্বলাই লৈ আমি চবে চাহ খাই ল'লোঁ। আমি মুঠ 10জনী মানুহ আহিছোঁ, চবকে উঠাবই পৰা নাইকিয়া, জুম কৰি উঠাইছোঁ যদিও উঠাই নাই শেষলৈকে। লাইনটো আমাৰ ইমানেই দীঘল হৈছে। চাহ তাহ খাই আজৰি হৈ ল'লোঁ। শিৱানী বা এয়া আমাৰ ফ্ৰণ্টতে ৰৈ কথা পাতি আছিলে। আন্ধাৰত আমাৰ মুখ চিলিকা নাই, দাঁতকেইটা পুৰা চিলিকিছে, সেইকাৰণে অনুভৱীয়ে ঢাকি দিছে। আৰু এইফালে আমি ছোৱালী এজনী থৈ পেলাই ল'ৰা এটা বহাই আনিলো। পাইজানৰ চকু টকু আৰু ফুট চুট লৈ থাকে অকণমান, আৰু কাণত ফুলিও পিন্ধি থাকে আমাৰ ল'ৰাটোৱে। কাৰণে যে তুমি হেৰিটো নিপিন্ধিলা ষ্টাইল চইয়া ৰাখিও পিন্ধা নাই ষ্টাইল লগা নাই, লিপষ্টিক লগাই দিলে ধুই দিব তাই মোক। আজিলে আৰু মোৰ পেকপেকনিও আৰু শুনিব নালাগে, সকলোকে ফটোতে দেখাই দিছোঁ, চবকে উঠাবলৈ নহ'লে।